আজি এই ভিডিওটো অলপ মানে ইমোশনেল মানে কি ক'ব লাগে প্ৰথমতে কৈছোঁ মই যোনখন এক্সপালছ আছিলে নতুন বাইক মই মইনা কলিজা সেইখন বিক্ৰী কৰি দিলোঁ বহুত ডাঙৰ কাহিনী কি ক'ম আৰু এতিয়া মানে মন চন বেয়া আৰু বাইকখন বিক্ৰী দিলোঁ হয় কিন্তু এখন ল'লোঁ নতুন বাইক চ' নতুন বাইকখনৰ নাম কি আৰু কি কথা সকলো ক'ম চ' চাই থাকক মানে নমস্কাৰ বন্ধুসকল স্বাগতম এটা নতুন ভিডিঅ' আৰু আজি এই ভিডিঅ'টোত আপোনালোকক জনাম মানে মোৰ ডাঙৰ এটা কেছ হ'ল গতিকে সেই প্ৰথমতে আপোনালোকে গম পালে গতিকে মোৰ যোনখন নতুন বাইক লৈছিলোঁ সেইখন বিক্ৰী দিলোঁ আজি বেছি দিন হোৱা নাই মাত্ৰ 4 মাহ হৈছিলে 4 মাহত মই সেইখন বাইক বিক্ৰী দিলোঁ কি কাৰণে চ' এটা বেলেগ ধৰণৰ কাহিনীটো ক'ম আৰু ডাইৰেক্টলি কৈছোঁ সেই বাইকখন বিক্ৰী এখন নতুন বাইক ল'লোঁ আৰু নতুন বাইকখন কি সেই সকলো জনাম আৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ যদি নতুনকৈ আপুনি চেনেলটোত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব এইকাৰণে কৈছোঁ মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাব আৰু সদায় চাব পাৰিব ধুনীয়াকৈ কাহিনীটো এনেকুৱা মানে মই বাইকখন বেছি দিলোঁ মানে চবে ভাবিছে চাগে বাইকখন লৈ পেলাই ইমান জল্দি বেছি দিলে কিয় কিন্তু তেনেকুৱা নহ'বও পাৰে হ'বও পাৰে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালেহে গম পাব আৰু এটা মই বিশেষ স্থানত আহিলোঁ সেই স্থানটো আপোনালোকক মানে আপোনালোকে আহিলেহে ফিলটো ল'ব পাৰিব কিন্তু মানে নাহিলে কেতিয়াও ফিল এনেকুৱা ল'ব নোৱাৰে মানে হ'লেও ভিডিঅ' আপোনালোকক ফিলটো অলপ দিব চেষ্টা কৰিম গতিকে অলপ চাব আৰু এতিয়া আৰু বেছি আংবাং গাই নাথাকোঁ এইকাৰণে মানে বেছি আংবাং গাই থাকিলে মানুহ বেয়াও পায় মানে কিনো আংবাং গাইছে মেইন কাহিনীটো হয় বাইকখন কোনখন বাইক ল'লোঁ সেইখন আপোনালোকক একচাত দেখাম দেখুৱাৰ আগত বাইকখনৰ নামটো কৈছোঁ বাইকখনৰ নামটো হৈছে MT Yamaha আৰু গতিকে মানে সেই বাইকখনৰ একচাত ৰিভিউটো দিম কি কথা কিমান চলিলে কি কথা চব এভৰিথিং চাব আৰু ৰ'ব চাবিটো লৈ পেলাই অন কৰি দেখাই আছোঁ সকলোখিনি যিখন নতুন বাইক এইখনে নতুন বাইকখন যোনখন এতিয়া ল'লোঁ বুলি কৈছোঁ গতিকে ইয়াত চাবিটো অন কৰি লৈছোঁ একদম নতুন হৈ আছে বাইক একদম দেখিছে বাইক সেইখন বিকি এখন আনিয়ে ল'লোগৈ মানে তেনেকুৱা একদম বঢ়িয়া লুক আহি আছে বাইক একদম মজা অলপ চলালোঁ বাৰু চলালোঁ মানে কি হৈছে চব ঠিকে আছে এতিয়া সকলো বাকী এইবিলাক একদম মজা কৰি থৈছোঁ আৰু কিমান চলিলে কি কথা সকলোখিনি আপোনালোকক বিৱৰি ক'ম কোৱাৰ আগত এইবিলাক দেখিছে প্ৰায় একদম মজা হৈ আছে আৰু কিবা লগাম বুলি ভাবি আছোঁ এইখন কেনেকুৱা লুক লাগিব কি লগালে ভাল হ'ব কি নলগালে বেয়া হ'ব আপোনালোকে জনাব আৰু বোকা অলপ লাগি আছে দেখিছে চাগে প্ৰায় এইটো বোকাবিলাক অলপ বোকা বেছি লাগি আছে কি ক'ম সেইবিলাকতো মেটাৰ নাই কিন্তু বাইকখনত কিমান চলিলে চব ৰ'ব দেখাই আছোঁ মিটাৰ বক্স অন হৈছে 4ডাল গিয়াৰ লাগে 4ডাল গিয়াৰ লগাব পাৰি ইয়াতো আছে ইয়াত 50 এতিয়া ইমান চলিলে বাকী মিনিমাম চলিলে কিমান হ'ব এইটো চকল ইমান কিলোমিটাৰ চলিলে চলাই দিলোঁ মানে বাইক বহুত চলাই দিলোঁ বাইকখন কেনেকুৱা লাগিছে সকলোৱে একচাত ৰিভিউটো দিব সেইখন নতুন বাইক লৈ ল'লোঁ কেনেকুৱা কি কথা জনাব একদম একচাত মজা বাইক বুলি ভাবিছোঁ আৰু আপোনালোকে আহিব চবেই ক'লে এনেকুৱা এখন লোৱা সেইখন তোমাৰ কাৰণে নহয় এইখন লোৱা এইখন ল'লে বেষ্ট হ'ব ত' এইখনকে উঠাই লৈ লওঁ আৰু নতুন হৈ আছে এইখনে প্ৰায়বিলাক কি ক'ম সকলোৱে ভাবিছে চাগে বাইকখন বা ইয়াৰ বহুত টকা হৈ গ'ল ইউটিউবৰ পৰা বহুত টকা পালে চাগে ইমান নতুন বাইক লগাই আছে ইখনৰ পাছত সিখনৰ পাছত সিখন চব তেনেকুৱা নহয় মোৰ মানে মেইন কাহিনীটো কৈছোঁ এইখন মোৰ বাইক নহয় কথাটো শুনি নিশ্চয় আচৰিত হৈছে এইখন মোৰ বাইক নহয় সঁচাকৈ এইখন হৈছে মোৰ এজন বন্ধুৰ বাইক নতুনকৈ লৈছিল মানে নতুনকৈ মানে কি হ'ল নতুনকৈ লৈ সি বেলেগত গুচি গ'ল বেলেগত যোৱাৰ পাছত মানে সি প্ৰায় বাইকখন থৈ গ'ল সেইকাৰণে নতুন লাগিছে প্ৰায় মোতকৈ এখন 2 বছৰ বেছি আৰু মোতকৈ কম চলিছে আৰু সেইকাৰণে বাইকখন নতুন বাইক আৰু কি ক'ম মই জাষ্ট আপোনালোকৰ মোৰ বাইক বুলি এটা ভিডিঅ' বনালোঁ কিন্তু মানে কেনেকুৱা কি হৈছে বাইকখন কেনেকুৱা চবৰে বহুত ফেভৰেট হয় মোৰো একচাত ফেভৰেট বাইক হয় কিন্তু কি হ'ব মই মানে সেইখন বেছি লাগিলে মানে আল্টি কিবা এটা জোষ্টা লাগিলে সেই জোষ্টোৰ কাৰণে সেইখন উঠালোঁ কিন্তু এইখনো মানে বেষ্ট মজা মানে মই এখন বহি মানে ফিলেই বেলেগ মানে যেতিয়া নেকি আপুনি এটা মোচন ল'ব নাই এখন চলাইছোঁ মই সেইখন প্ৰায় হাই স্পীড মানে এনেই এদিন টেষ্ট কৰিছিলোঁ আৰু উঠিব তাতকৈ উঠিব এনেই জাষ্ট এটা কৰিছিলোঁ 109লৈকে মানে 110 চুইছিলেগৈ আৰু সিমানটোলৈকে উঠাইছোঁ বাকী তেতিয়া মানে অকণমান কি হৈছিলে মানে কিবা কপনি এটা নিচিনা অহা নিচিনা লাগিছিলে কিন্তু ইমানো নহয় আৰু চ' সেইখিনি আৰু বিশেষ ভিডিঅ'টো ইমান দীঘলীয়া কৰি নোখোঁ জাষ্ট এটা সৰু ব্লগ দিলোঁ আৰু কি হৈছে কি কথা ক'ব আৰু বেছি মানে বকি নাথাকোঁ চ' আজিলৈ মোক দিয়ক বিদায় জয় অসম।